হাই ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ খেল সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ চাই যাব। বহুত ইম্পৰ্টেণ্ট হয়। নাম্বাৰ 1 কুৱেশ্যন, কোনখন দেশৰ দলে ক্ৰিকেট এছিয়া কাপ 2022 খিতাপ দখল কৰিছিল? হুইচ কাউণ্ট্ৰি অন দ্য ক্ৰিকেট এছিয়া কাপ 2022? ৰাইট এনচাৰ শ্ৰীলংকা। নাম্বাৰ 2 কুৱেশ্যন, 2022 অৰ্থাৎ 2022 চনত ক্ৰিকেট এছিয়া কাপৰ কোনটো সংস্কৰণ খেলা হয়? Which edition of Cricket Asia Cup is played in 2022? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 নং 15th এডিশ্যন। নেক্সট, ক্ৰিকেট এছিয়া কাপ 2022ৰ টাইটেল স্পন্সৰ কোনটো কোম্পানী হ'ল? হুইচ কোম্পানী বিকেম দ্য টাইটেল স্পন্সৰ অফ ক্ৰিকেট এছিয়া কাপ 2022? দ্য ৰাইট এনচাৰ DP World। নাম্বাৰ 4 কুৱেশ্যন, 2022 চনত ক্ৰিকেট এছিয়া কাপৰ কোনটো ফৰ্মেট খেলা হৈছিল? হুইচ ফৰ্মেট অফ ক্ৰিকেট এছিয়া কাপ ৱাজ প্লেড ইন 2022? ৰাইট এনচাৰ হ'ব T20 খেলা হৈছিল। নাম্বাৰ 5, 15 সংখ্যক ক্ৰিকেট এছিয়া কাপ 2022 কোনখন দেশত আয়োজন কৰা হৈছিল? হুইচ কাউণ্ট্ৰি হোষ্টেড দ্য 15th ক্ৰিকেট এছিয়া কাপ 2022? ৰাইট এনচাৰ হ'ব ইউনাইটেড আৰব এমিৰেটছ। নাম্বাৰ 6 কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ত কিমানখন দেশৰ দলে অংশগ্ৰহণ কৰিছিল? হাউ মেনি কাউণ্ট্ৰিজ পাৰ্টিচিপেটেড ইন দ্য ক্ৰিকেট এছিয়া কাপ 2022? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাইট এনচাৰ 6 কাউণ্ট্ৰি, 6খন দেশে অংশগ্ৰহণ কৰিছিল। নাম্বাৰ 7 কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ৰ চূড়ান্ত খেলখন কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল? হুইচ ষ্টেডিয়াম হোষ্টেড দ্য ফাইনেল অফ ক্ৰিকেট এছিয়া কাপ 2022? ৰাইট এনচাৰ হ'ব ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম। নাম্বাৰ 8 কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ত কোনে মেন অফ দ্য মেচৰ সন্মান লাভ কৰিছিল? হু ৱন দ্য মেন অফ দ্য চিৰিজ এৱাৰ্ড ইন ক্ৰিকেট এছিয়া কাপ 2022? উত্তৰ ৱানিন্দু হাছাৰাংগা। নাম্বাৰ 9 কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ৰ ফাইনেল মেচত প্লেয়াৰ অফ দ্য মেচৰ খিতাপ কোনে দখল কৰিছিল? হু ৱন দ্য প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড ইন দ্য ফাইনেল অফ দ্য ক্ৰিকেট এছিয়া কাপ 2022? ইয়াৰ ৰাইট এনচাৰ হ'ব ভানুকা ৰাজপাকছে। নাম্বাৰ 10 কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ত কোনজন খেলুৱৈয়ে সৰ্বাধিক 281 ৰান সংগ্ৰহ কৰিছিল? হু স্ক'ৰ্ড দ্য হাইয়েষ্ট 281 ৰানছ ইন ক্ৰিকেট এছিয়া কাপ 2022? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহম্মদ ৰিজৱান, তেওঁ পাকিস্তানৰ প্লেয়াৰ হয়। নাম্বাৰ 11 কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ত বিজয়ী দলটোক কিমান টকা দিয়া হৈছিল? হাউ মাছ মানি ৱাজ পেইড দ্য উইনিং টিম ইন দ্য ক্ৰিকেট এছিয়া কাপ 2022? ইয়াৰ উত্তৰ 1,59,00,000 টকা, 15.9 মিলিয়ন। 12 নম্বৰ কুৱেশ্যন 12, ক্ৰিকেট এছিয়া কাপ 2022ত কোনে 11টা উইকেট দখল কৰিছিল? হু টুক 11 উইকেটছ ইন ক্ৰিকেট এছিয়া কাপ 2022? শুদ্ধ উত্তৰটো হ'ব ভুৱনেশ্বৰ কুমাৰ, তেওঁ 11টা উইকেট দখল কৰিছিল। নাম্বাৰ 13 নম্বৰ কুৱেশ্যন, 2022 চনৰ ক্ৰিকেট এছিয়া কাপ জয় কৰি শ্ৰীলংকাই কিমানবাৰ খিতাপ দখল কৰিছে? মানে শ্ৰীলংকা কিমানবাৰ এছিয়া কাপ খিতাপ দখল কৰিলে? ৰাইট এনচাৰ হ'ব 6 বাৰ। 14 নম্বৰ কুৱেশ্যন, কোনটো সংস্থাই ক্ৰিকেট এছিয়া কাপ চলায়? হুইচ অৰ্গেনাইজেশ্যন ৰানছ দ্য ক্ৰিকেট এছিয়া কাপ? এছিয়ান ক্ৰিকেট পৰিষদ, চমুকৈ ACC। 15 নম্বৰ কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ 2022ত ভাৰতীয় দলৰ অধিনায়ক কোন আছিল? হু ৱাজ দ্য কেপ্টেইন অফ দ্য ইণ্ডিয়ান টিম ইন ক্ৰিকেট এছিয়া কাপ 2022? ৰাইট এনচাৰ হ'ব ৰোহিত শৰ্মা। 16 নম্বৰ কুৱেশ্যন, 2018 চনত সংযুক্ত আৰব এমিৰেটছ খেলা ক্ৰিকেট এছিয়া কাপ বিজয়ী কোন? হু ৱাজ দ্য উইনাৰ অফ দ্য 2018 ক্ৰিকেট এছিয়া কাপ ইন দ্য ইউনাইটেড আৰব এমিৰেটছ? ৰাইট এনচাৰ হ'ব ভাৰত। 2018ত ভাৰতে বিজয়ী হৈছিল। 17 নম্বৰ কুৱেশ্যন, ক্ৰিকেট এছিয়া কাপ কিমান বছৰৰ ব্যৱধানত খেলা হয়? হাউ মেনি ইয়াৰ্ছ এপাৰ্ট ইজ দ্য ক্ৰিকেট এছিয়া কাপ প্লেড? 2 বছৰৰ ব্যৱধানত। নাম্বাৰ 2। 18 নম্বৰ কুৱেশ্যনটো,
আগন্তুক 16 সংখ্যক ক্ৰিকেট এছিয়া কাপ 2023 ক'ত অনুষ্ঠিত হ'ব? Where will the upcoming 16th Asia Cup Cricket Asia Cup 2023 be held? Right answer হ'ব পাকিস্তান। পাকিস্তানত অনুষ্ঠিত হ'ব। ভাৰতে কিমানবাৰ এছিয়া কাপৰ খিতাপ দখল কৰিছে? How many times has India won the Asia Cup? ভাৰতে টোটেল 7 বাৰ এছিয়া কাপৰ খিতাপ দখল কৰিছে। 20 নম্বৰ কুৱেশ্যনটো, প্ৰথমবাৰৰ বাবে কোন বছৰত এছিয়া কাপ খেলা হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য এছিয়া কাপ প্লেড ফৰ দ্য ফাৰ্ষ্ট টাইম? প্ৰথমবাৰৰ বাবে 1984 চনত 1984 চনত এছিয়া কাপ খেলা হৈছিল। এছিয়ান ক্ৰিকেট কাউন্সিল ACC মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য এছিয়ান ক্ৰিকেট কাউন্সিল ACC লোকেটেড? ইয়াৰ ৰাইট এনচাৰ হ'ব কলম্বো। কলম্বো শ্ৰীলংকাত আছে, শ্ৰীলংকাত অৱস্থিত। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব আৰু এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।